এইখিনি আমাৰ সকামৰ ৰাতিপুৱা আলু ছোৱালীজনী আমাৰ ঘৰৰে নন্দা ছোৱালী, ৰঙালাও এইখিনি কোমোৰা এজনী ভণ্টি আহি কাটি আছে। আৰু বৰষুণ দেখিছেনে একে ৰাতিপুৱাৰ পৰা মানে দিয়ে আছে, তথাপিও বহুত গৰম। এইখিনি আমাৰ ওচৰৰ গোটেই বৌদো ভণ্টি নিজৰ জা-জুলি কাটিখিনি হ'লেই আপোনালোকক অকণমান দেখালোঁ। আৰু লগতে ৰঙালাও গুটি এনেকৈ শাক কটাৰ পিছত কোনে কোনে ভাজি খাই ভাল পায় ক'বচোন। এইটো আমাৰ বৰজনাই মাংস কাটিছে, মই অকণমানকৈ দেখালোঁ। যিহেতু আমি আহোম মানুহ, গাহৰি মাংস লাগিবই। মাংসখিনি কটা হ'ল, এবাৰ মাছখিনি কটা দেখালোঁ আপোনালোকক অকণমানকৈ। মটৰটো আহিলে দেখিছেনে? হাই গাই, জানেই নহয় সকামত ভিডিঅ'টো অকণমান শ্বুট কৰিম বুলি ভাবিছিলোঁ, একেবাৰে পৰাই নাই, তথাপিও অকণ কৰি আছোঁ। আজি সকাম আছে, আপোনালোকক কৈ ল'ম। আমাৰ শহুৰবুঢ়া যোৱা বছৰ ঢুকাইছিলে, এবাৰ প্ৰথম বছৰীয়া, সেইকাৰণে আমি যিমান কৰোণাৰ মাজতো প্ৰথম বছৰীয়া বুলি আহিছোঁ। ৰাতিপুৱাৰ পৰা লাগি আছোঁ বুজিছা। এইটো আমাৰ ডাঙৰ বাইদেউ জা-জুলি অকণকৈ কৰি আছে আৰু বৰষুণো বৰষুণো আহি আছে, মানে কামৰ এনেকৈ হৈছে মানে বেছি উৎপাত হৈছে। বাহিৰতো এনেকৈ থৈ দিছোঁ আৰু বাহিৰাকৈ বুলি অকণমান সেনেকৈ ভিতৰতো কিনো দেখাম, ইমান হাল্লা। আইতাই জানেনে মই আজিকালি এনেকৈ হৈ গ'লোঁ অকণমান। মোৰ এটা খুলিছোঁ নহয়। কি কৰিছে? এইখিনি সেইখিনি হেৰি কৰি লওক, তাৰপৰা এইখিনি কৰি দিব। ৰং জলকীয়া অকণ দি দিব দেই, বৰা চাটিয়ে চাটি। এই পিচিব লৈছে আকৌ। হেৰি কৰিলোঁ আকৌ কৰিবা দেই। এইখিনি আইতাসকলে বহি আছে তামোল ভাঙি দিবলৈ সকামত। আৰু এইপিনে বৰঘৰ পাকঘৰ পিনে আইতাসকলে দেখিছেনে ইমান ধুনীয়াকৈ ৰিহাখন বুকুত মাৰি মাৰি আমাৰ ইয়াত এনেকৈ চব ৰান্ধনীসকলে বনোৱা মেলা এনেকৈ কৰে। আইতাহঁতে কথা সুধি আছিলে, মই সেইকাৰণে ভইচ ৰেকৰ্ডত দি দিলোঁ কিনো কৰিছা বুলি। মই কৈছোঁ ভিডিঅ' অকণ কৰিছোঁ, কিন্তু সকাম যিহেতু থাকি যাব। বাহিৰতো অকণমানকৈ দেখুৱালোঁ। বিস্কুট অকণকৈ খাই লৈছোঁ দেই, চাহ তাহ খাব নোৱাৰে। চাহ খাব পাৰে, ভাত খাব নোৱাৰে সকাম নোহোৱালৈকে। চাহ নাখাওঁ যে মই, আপোনালোকে মোৰ ভিডিঅ'ত চালে গম পাব। সেইকাৰণে বাইদেউহঁতে যাকেইজনী চাহ খালেও মই বিস্কুটকৈ এটা খাই দিছোঁ। মা নমানে ভণ্টি আমি গাঁৱতে হ'লেও কৰোণা মানিছোঁ দেই, মাস্ক পিন্ধি আছে আকৌ। আপোনালোকে আকৌ নাভাবিব, মানুহ একেবাৰে তাকৰ নিজৰ মানুহকেইটা মাতি সকামটো যাতে হৈ গ'লে হ'ল বুলি কৈছে আৰু যেনে তেনে কৰোঁ আৰু দাই দুখ নধৰিবা, ক'ৰবাত ৰিপৰ্ট চিপৰ্ট নিদিবা। একেবাৰে টেষ্ট কৰি আহিছোঁ দেই, মিছামিছি নহ'ল। গোটেই চেনিটাইজাৰে কৰি আছোঁ। গোটেইটো। এতিয়া মই বাহিৰত আহি মাছত হালধি নিমখ সানি অকণমান ভাজি ল'ব লৈছোঁ, যিহেতু ইমান সময় নাই। অকণমান ভিডিঅ'টো কাটি কিনি আপোনালোকৰ ভজাখিনি দেখুৱালোঁ, যিহেতু বাৰ বাৰ সেৱা কৰিবলৈ যাবলগীয়া হয়।
মই বেছি দেৰি ভাজিব নোৱাৰোঁ, ইমানখিনি অকণমান ভাজি দেখাম। বেলেগ এজনী বাইদেৱে মই এইখিনি মাছখিনি ভাজি বনাব, আপোনালোকক মই দেখাই গৈ আছোঁ। আমি মাছ ফ্ৰাই কৰি আছোঁ দেই। উঠনি মই যে খানা অকণমান দেখালোঁ, এতিয়া বেলেগ এজনী বাইদেৱে বনাইছে। সেইখিনি আমি বাহিৰাকৈ দেই অকণমান ষ্টাইলত। সেইজনী আমাৰ শাহুমা কেই নম্বৰটো কৈ দিব লাগিব। 3 নম্বৰ শাহুমা। 3 নম্বৰ নে কেই নম্বৰ? 3 নম্বৰ নহয় আমাৰ 3 নম্বৰ শাহুমা। 3 নম্বৰ নে কেই নম্বৰ? 3 নম্বৰ নহয়, আমাৰ শহুৰ বুঢ়া 5টা ককাই ভাই নহয় জানো, সেইকাৰণে আমি হিচাপটো অকণ থকা নাই। 6টা হেনো দেই, ময়ো হিচাপ ভুল হ'ল। বনাবলৈ মাছৰ লগত পিঁয়াজ দেখিছেনে, একেবাৰে 2 কেজি। পিঁয়াজৰ দাম সস্তা হ'ল যে 40 টকা, সেইকাৰণে 2 কেজি 100 টকাও নাযায় বুলি। নহয় তো কেই টকা? 40 টকা হয় আকৌ কেই টকা? দাম বেছি নকমিলে। এইটো দি দিয়ক বাইদেউ। এইটো আদা নহৰু পেষ্ট, গোটেই দিন গোটেইটো দি দিয়ক, আৰু দিবলৈ নাই নহয় বাকী। নাখাওঁ। তাৰপৰা এইটো গ্ৰীণ চিলি, একদম গ্ৰীণ চিলি পেষ্ট। আজি হোটেলে কি গম পাব বা গন্ধ, কিন্তু আপোনালোকে গম নাপায় দেই, আমি আকৌ নাখাওঁ। ভাইটিকো মনকো গোটেইকেইটা আহিব এইকেইটা ভিতৰত নহয়, এনেই নিয়ম এটা ল'ব লাগে, কৈ পেলাই। এনেই নিয়মটো এইটো পাতি থ'ব লাগে, কৈ দিয়া। মাতিছে আপোনাক এই বৈনাটি এই পেহী ওচৰত আগত বহি নাটক কৰি নাথাকিব, মাতিবলৈ ইয়াতে থকা মানুহ সকলোৱে ওলাই গৈছে। পেহীক আগত দিব লাগিব, পেহীক আগত খোৱা, পেহী ডাঙৰ যে, পেহী আগত দিব লাগিব। ডাঙৰ ইয়াক এঘূৰাই না, ডাঙৰ নাতি একটু অকণমান দি দিয়ক, সিহঁতৰ ল'ৰা ছোৱালী বিচাৰি নাপাব। মুনুক মাতি দিকে নাই, লগ চগ পালে নাই, দিয়াই নাই আকৌ বৰদাই। মই নাখাওঁগৈ এতিয়া, এতিয়া চিকুট মাৰি মৰি থাকিব লাগিব, একো কৰা নাই যে। এইখিনি আমাৰ সকাম ভাঙি এতিয়া ভাত খোৱাত অকণমান দেখুৱালোঁ। কেৰাহীটো আছে, আপোনালোকে বেয়া নাপাব দেই, ওচৰত এনে থৈ দিয়া হ'ল। 3বাৰকৈ সাজৰ লগত খাই দিয়া হয়, সেইকাৰণে দেখিছেনে ভাতৰ কাঁহীত এতিয়া একোৱেই নাই। আমাৰ সকাম হৈ গ'ল, ককা সকাম হৈ গ'ল। আকৌ বৰষুণ বৰ ডাঙৰকৈ দিলে। অটো গাড়ী আছে। আমি পিনে আহি লৈছোঁ দেই, মানুহ সকাম ভাঙিলে তথাপিও যোৱাই নাই। কি কৈছা? অটো গাড়ী বাইদেউ, অটো গাড়ী দুপালোঁ। এতিয়া মই এইজনী বাইদেউৰ ঘৰত আহিছোঁ। মোৰ সেই আজি ভিডিঅ'টো
তুমি অকণ নামি দিয়া দে হা সকামৰ মাজত ভিডিঅ' কেমেৰাটো লৈ ভিডিঅ' বনাই থাকিবলৈ অকণমান বেয়া পালোঁ সেইকাৰণে এইখিনি কাপোৰ এনেকৈ আছে কিবা নকৰিব কাপোৰ কানি কিন্তু মই এটা বস্তু দেখাব লৈছোঁ এইখিনি দেখিছেনে এইখিনি ইমান ধুনীয়া চাদৰ লগাই থৈছে দেখিছেনে এইটো বগা গলি পাৰিটো দিছেনে ইমান ধুনীয়াকৈ সেইখিনি পাৰি বগা গলি মোক যিসকলে চিনি পায় এই ভিডিঅ'টো চোৱাৰ পাছত প্লিজ যিসকলে চাদৰ লাগে কৈ থাকে গাঁৱত আহিলে যিটো টাউনত যোৱাৰ পাছত মোক কমেণ্টত জনাব বা মোৰ নিজৰ পাৰ্চনেল যিসকলে মোৰ ভিডিঅ'টো চাই জানে আৰু মোৰ ফোন নম্বৰটো মোৰ ওচৰ জানেই বাইদেউসকলে প্লিজ কি কয় মই ভিডিঅ'ৰ যোগেদি কৈ দিছোঁ এই এখন চাদৰ 12খন লগা আছে কোনে লাগে মইতো যামেই দুদিনৰ পাছত নকৰিবা নাপায় দুদিনৰ পাছত যামেই কোনে লাগে ক'বচোন তেতিয়া মই লৈ যাব পাৰিম এই জুতি বগা পাৰি দিয়া আহল বহল বিশেষকৈ আমাৰ ওচৰত দুগৰাকীমান বাইদেউ আছে সদায় কৈ থাকে যে আহিলে আনিবা বুলি দুজনীয়ে বৈ আটালৈকে সিহঁতক এটা কাটি থৈ দিলে কাৰণে দেখা নাই এই বাইদেউজনী ভাগৰ আৰু খুব বেছি 300 মানে আছে নেকি মই ইমান আন্দাজ নাজানো কিন্তু সেই তুলঠাত দেখিছোঁ তাকৰকৈ মানে বহুতখন ব'লে আৰু এজনীয়ে মানে 2খন ল'লে দামটো মোক যেতিয়া ফোনত ক'ব মই ডাইৰেক্ট ফোনত কৈ দিম এতিয়া মিডিয়াত ক'বলৈ বেয়া পাইছোঁ যদিও চবেতো নলয়ে মই বিশেষকৈ যিখন এনেই দেখালোঁ তাঁতৰ শালখন গাঁৱত চবতো তাঁতৰ শাল থাকেই তাৰপৰা মোৰ যিসকল ওচৰত থাকে সদায় মই আহিলে যে চাদৰখন লাগে বুলি কয় এতিয়া মোৰ এই জুতিও যেনেকৈ মই ইয়াতে ঘৰত বোৱা এনেকৈ আগৰ এতিয়া সকাম ভাঙাই নে গৰম দেখিছেনে গোটেই গৰমত অৱস্থা নাই বতৰ সেনেকৈ একো ৰ'দ নাই বৰষুণ ডাঙৰকৈ দি গ'ল তথাপিও মানে ইমান গুপগুপীয়া গৰম এটা ওলালে এভৰিৱান ভিডিঅ'টো চাই কেনে পালে মোক নিশ্চয় জনাব ভাল পালে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি যাব